Orang di sini. Kuna tu wana kuweka ekta pu. জাতি মাতি থেকে যান আজি কোনে গাব আগৰ মানক ৰবি মেকাই জানিবা নিশ্চয় জাতি মাতিৰ ভেটিৰ গান আজি কোনে গাব আগৰ মানক ৰবি মেকাই জানিবা নিশ্চয় কৃষ্ণ
হয় এতিয়া আপোনালোকে দেখিছে ৰাইজৰ যি সহায় সহযোগিতা আৰু আজিৰ পৰা এটা স্পষ্ট বাৰ্তা যাব যে দুখীয়া ৰাইজৰ স্বাৰ্থত আহিবলগীয়া দিনত পশ্চিম কাৰ্বি আংলঙৰ পৰা কংগ্ৰেছে যুঁজি যাব আৰু এই যি বিজেপি চৰকাৰ যি কৰাপশ্যন চৰকাৰ এই চৰকাৰৰ প্ৰতি কংগ্ৰেছ দলে যুঁজি যাব আহিবলগীয়া দিনত হয় নতুনকৈ যিহেতু AICCয়ে যিহেতু দায়িত্ব দিছে আৰু মই ভাবিছোঁ যে এই দায়িত্বটো খালি কংগ্ৰেছ পৰিয়ালৰ কাৰণে নহয় সমূহ ৱেষ্ট কাৰ্বি আংলং দুখীয়া ৰাইজ কৃষক অটো চালক দোকানী ৰাইজ চবৰ স্বাৰ্থত কাম কৰিবলৈ কাৰণে মোক যিহেতু সুযোগ দিছে সেই সুযোগটো মই আহিবলগীয়া দিনত বাস্তৱ ৰূপত মই ৰাইজৰ হৈ পেলাই কাম কৰিবলৈ কাৰণে মই আপোনালোকৰ আগত আস্থা যিহেতু দেখিছোঁ বিজেপি আচলতে শাসনভাৰ লৈ আছে তেওঁলোক শক্তিশালী ৰূপত আছে বৰ্তমান সময়ত আচলতে কাৰ্বি আংলঙত কংগ্ৰেছৰ স্থিতি কেনেকুৱা আৰু কেনেকুৱা ধৰণৰ মানে ৰণনীতি হাতত ল'বলগীয়া আছে হয় আপোনালোকে দেখিছে যে বিজেপিয়ে যি কৰিছে ৱেষ্ট কাৰ্বি আংলং বা কাৰ্বি আংলঙত আপোনাৰ মাহত 30টা মাহত চাগে 30 দিনে তেওঁলোকৰ জইনিং প্ৰগ্ৰাম আৰু যদি সদায় যদি জইনিং প্ৰগ্ৰাম হৈ থাকে তেতিয়াহ'লে আজি নিচিনা কংগ্ৰেছৰ প্ৰগ্ৰামততো মানুহে হ'ব নালাগিছিলে সেইটো কাৰণে মই তেওঁলোকক ধন্যবাদ দিছোঁ যে জইনিং প্ৰগ্ৰাম যিমানে তেওঁলোকে কৰিব ইমানে আমাৰ কংগ্ৰেছ শক্তিশালী হৈ আহিব এইটো আপোনালোকক মই টিভিৰ চেনেলেদি মই ইনডাইৰেক্টলি বুজাইছোঁ কাৰণ ৰাইজে এতিয়া কংগ্ৰেছৰ হাত থামিবলৈ আহিছে আৰু আহিবলগীয়া দিনত যি পুৰণা যি দিন সেই পুৰণা দিনটো ৰাইজে ঘূৰাই দিয়াৰ কাৰণে কংগ্ৰেছৰ হাত এতিয়া লৈছে সেইটো কাৰণে আপোনালোকে দেখিব আহিবলগীয়া দিনত তেওঁলোকে যিমানে জইনিং প্ৰগ্ৰাম কৰিব সিমানে কংগ্ৰেছৰ কাৰণে লাভৱান হ'ব এতিয়া যিহেতু মই বেছি দিন হোৱা নাই দায়িত্ব লোৱা আজি মই চাৰ্জ ল'ম আৰু বিশেষকৈ বুথ কমিটি মণ্ডল কমিটি সেইটো লৈহে আমি মেইন যুঁজটো কৰিম আৰু আহিবলগীয়া দিনত আপোনালোকে গম পাব পশ্চিম কাৰ্বি আংলঙত কংগ্ৰেছ কি ধৰণে শক্তিশালী হৈ আহিব সেইটো আজিৰ যি ছবি সেই ছবিয়ে প্ৰমাণ কৰি দিছে ঠিক আছে